শৃংখল চলিয়াই কৈছে ষ্টুডিঅ'ত যে বলবমৰ নামেৰে অত্যাচাৰ কৰিছে হয় ইয়াত বলবমৰ অত্যাচাৰ কৰা হৈছে ইয়াত সেনেকুৱা ধৰণৰ অত্যাচাৰ হয় আপুনি বিচুতি খাব যে যি সময়ত আমি শিৱসাগৰ শিৱদৌলৰ পুখুৰী আমি পবিত্ৰ স্থান বুলি কওঁ সেই সময়ত তাত মদ খাই জঁপিয়াই দিয়ে তাত নাৰীয়ে জঁপিয়াই দিয়ে তাত গা ধুৱে জল কেলি কৰা দেখা যায় আমি উপায়ুক্ত মহোদয় শিৱসাগৰ জিলাৰ পৰা বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো এই কাৰ্য আমি ৰোধ কৰিব পৰা নাই সেইটো আমাৰ দুৰ্বলতা হৈছে কিন্তু অনাগত সময়ত এই কাৰ্য আমি কৰিবলৈ দিব নোৱাৰোঁ আমি ধৰ্মৰ কথা ক'বলৈ নাযাওঁ আমি সংস্কৃতিৰ কথা ক'বলৈ নাযাওঁ কিন্তু ধৰ্মৰ যি উন্মাদনা ধৰ্ম নামৰ অসমীয়া সংস্কৃতিক যি শেষ কৰি দিয়াৰ যি প্ৰৱণতা অসমীয়া মানুহখিনিক মাৰি দিয়াৰ যি প্ৰৱণতা বিদেশীৰ যি আগ্ৰাসন বহিৰাগতৰ যি আগ্ৰাসন সেই আগ্ৰাসনৰ বিৰুদ্ধে কিন্তু আমি আছোঁ এই কাৰ্য যদি আমি ল'বলৈ যাওঁ কোনোবাই আমাৰ সনাতনী সভ্যতা সংস্কৃতিৰ পৰিপন্থী বুলি ক'ব বিচাৰে আমি কোনো ধৰণৰ সনাতনী সভ্যতা সংস্কৃতিৰ পৰিপন্থী নহয় আমি সনাতনী সভ্যতা সংস্কৃতিৰ মাজৰে এজন মানুহ আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰি শিৱক আমি মানুহ দেৱীক আমি মানুহ বিষ্ণুক আমি মানুহ আমি পূজা কৰোঁ কিন্তু পূজা কৰাৰ পীঠস্থানত মদ ভাং লৈ যেতিয়া উন্মাদনা কৰিব হাতত যেতিয়া চোকা অস্ত্ৰ লৈ যেতিয়া কাৰোবাক হত্যা কৰিলে উদ্যত হ'ব তাৰ পিছত মাত মতাটো কি অসমীয়া ৰাইজৰ কি এটা আমাৰ দুখ নেকি শিৱসাগৰ শিৱদৌলৰ সন্মুখত সেই পোষ্ট অফিচত এজন চিকিউৰিটিক এজন আমাৰ ৰাতিৰ চিকিউৰিটিক ৰাতি কি কৰিলে এজন মানুহ হত্যা কৰি যোৱা হ'ল শিৱসাগৰ জিলা প্ৰশাসনৰ নাকৰ তলত থাকি শিৱসাগৰ পুলিচৰ নাকৰ তলত থাকি বলবমৰ দিনা হত্যা কৰা হ'ল আজিলৈকে শিৱসাগৰ পুলিচে তাক কেতিয়াও বিচাৰ প্ৰচাৰ কৰিবলৈ নাহিল শিৱসাগৰ পুলিচে দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে শিৱসাগৰ জিলাৰ উপায়ুক্ত এই ক্ষেত্ৰত মৌন কিয় মৌন তাক লৈ প্ৰশ্ন কৰে যে কোনে হত্যা কৰিলে সেইজন থলগিৰি খিলঞ্জীয়া কোনে হত্যা কৰি সেই গগৈ উপাধি থলগিৰি খিলঞ্জীয়া সেই দুৰ্ভাগ্যজনক তেখেতৰ কোনো নাই কাৰণে তেখেতে ন্যায় নাপাব নেকি যে বলবমৰ নামত যি উন্মাদনা হ'ল বলবমৰ নামত যি অত্যাচাৰ হ'ল সেই বলবমত অহা কোনোবা ব্যক্তিয়ে তেখেতক হত্যা কৰি গ'ল নেকি নে প্ৰশাসনে এই কথাটো জানে প্ৰশাসনে এই কথাটো জানিও কিয় তেখেতলোকে লুকুৱাই থৈছে যে ইয়াত কিবা এটা ক্লেছ হ'ব বুলি ভাবি তেখেতলোকে লুকুৱাই থৈছে এই কথাটো ডাঙৰ প্ৰশ্ন গতিকে আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে শিৱসাগৰত এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা চলি আছে কিন্তু আমি শিৱসাগৰবাসী ৰাইজে বহুখিনি সহ্য কৰিলোঁ কিন্তু আৰু সহ্য কৰা নহ'ব আমি কাৰো এগেইনষ্টত আমি যাব বিচৰা নাই কাৰো আক্ৰমণ কৰিব বিচৰা নাই কাকো আমি দুখ দিব বিচৰা নাই কিন্তু তোমালোকে অসমীয়া সভ্যতা সংস্কৃতিৰ পৰিপন্থী কাম কৰিবা ধৰ্ম নামত তোমালোকে উন্মাদনা সৃষ্টি কৰিবা যি শিৱক আমি চৰণত পূজা কৰোঁ আমি সেৱা কৰোঁ তাত আমি ভাত খাই পেলাই আমি গলৰ ভিতৰত পূজা কৰিবলৈ নাযাওঁ তোমালোকে মদ খাই আহি পূজা কৰিবা তোমালোকে ভাং খাই আহি পূজা কৰিবা তোমালোকে হাতত মদৰ বটল লৈ তালৈ সোমাই যাবা তোমালোকে উন্মাদ নৃত্য কৰিবা তোমালোকে দাম্ভিকতাৰে শিৱদৌলৰ গেট তোমালোকে ভাঙি দিবা সিদিনা ৰাতি শিৱদৌলৰ গেট ভাঙি দিয়া হৈছে কোনে ভাঙিছে কেলে ভাঙিছে তাক লৈ কিয় প্ৰশাসন সুস্থা নহয় কিয় প্ৰশাসনে তেখেতলোকক এৰেষ্ট নকৰে কিয় শিৱদৌলৰ দৰ্জা ভাঙি দিব লাগে তেখেতলোকৰ উন্মাদনা হৈছে কিয় শিৱদৌলৰ গেট ভাঙি দিয়া হৈছে তাক লৈ কিয় প্ৰশ্ন নকৰে কিয় অসমীয়া এই কথাক লৈ আমি প্ৰশ্ন কৰি কিয় আমাক বেলেগ সনাতনী সভ্যতা সংস্কৃতিৰ পৰিপন্থী বুলি কয় আমি কোনো ধৰ্মৰ পৰিপন্থী নহয় সনাতনী সভ্যতা সংস্কৃতিৰ আমি মানুহ কিন্তু আমাৰ কিয় পৰীক্ষা লোৱা হয় যে তোমালোকৰ উপাসনা পদ্ধতি